Happy Diwali to everyone! আৰু মই এয়া লাইট কিনিবলৈ ওলাই আহিছোঁ। অফিচৰ পৰা আহি লগালগ আকৌ লাইট কিনিবলৈ বুলি ওলাই আহিলোঁ। অকণো ৰেষ্ট নল'লোঁ কাৰণ চবৰে ঘৰে ঘৰে লাইট লগালে। আমাৰ ঘৰতে লগোৱা নাই, টাউনতো পূৰা পোহৰ হৈ গ'ল। চ' লেটছ গো এণ্ড বাই চাম লাইটছ উইথ মি। এইখন দোকানৰ পৰা কিনিছিলোঁ আৰু এই মানুহজনে কি ধুনীয়াকৈ চাই আছে কেমেৰাটোলৈ। এয়া লাইটছ কিনি মেলি মই ম'ম' খালোঁ আৰু ভাইটিৰ লগত গৈছিলোঁ, ভাইটিকো দিলোঁ। এয়া আমাৰ দিৱালী লাইট আহি গ'ল এই বছৰৰ। চ' এতিয়া লাইট আনবক্সিং কৰোঁ। এয়া মই অফিচৰ পৰা আহিলোঁ, আহি পিনে তাৰ পৰা লাইট কিনিবলৈ গ'লোঁ আৰু আনিলোঁ। চবচে স্পেচিয়েল লাইট এইখিনি। এইবোৰ অনলাইন ল'ম ভাবি আছিলোঁ, আজি অফলাইনে পাই গ'লোঁ। এইখিনি ষ্টাৰ আৰু এয়া লগাই পিনে দেখাম বাৰু এতিয়া। মা লক্ষ্মী কিবা কিবি ধৰি আছে। মানে কি হ'ল চাবা দেই, এইটো 450 কৈছিলে হা, তাৰপিছত 450 ক'লে, মই ক'লোঁ 300 দিম। 300 নহ'ব বোলে, হেৰি কৰা 380 দিয়া। মই বুলি কৈ দিলোঁ আৰু। তাৰপিছত এইকেইটা ল'লে 150কৈ দেই, তাৰপৰা এয়া 120। চ' আমি এতিয়া লাইট লগাওঁগৈ, যোগাৰ কৰোঁ। আপোনাৰ ইউটিউব ভিডিঅ'টো যে আপুনি যে কবিতাটো যে গাইছিলে, তাত 400 ভিউজ আহিছে। 400 ভিউজ আহিছে, গম পাইছে? তাৰপিছত কোনোবা এজনে কৈছে আইতাজনী বৰ মৰম লগা দেই। চ' এয়া অকণো পলম কৰাত নাই, পূৰা কামত লাগি গ'লোঁ লাইটিঙৰ আৰু দুইটাই মিলি একেলগে কৰি আছোঁ। চ' অফিচৰ পৰা আহিব পৰা আজি অকল ঘৰ সজ্জাত লাগি আছোঁ। দিৱালী লাইটছ, বজাৰ গ'লোঁ, লাইট কিনিলোঁ, তাৰপৰা চবেই মিলি লগালোঁ আৰু এতিয়া ফাইনেলি ইটছ ডান হৈছেগৈ আৰু। চ' দেখাম এতিয়া কেনেকুৱা হৈছে। মইতো এইখিনি অকলে লগাব নোৱাৰিলোঁহেঁতেন, জিও এডাল দুডাল লগাইছোঁ। ই হেল্প কৰি দিছে কাৰণে পাৰিছোঁ দেই, ইলেক্ট্ৰিচিয়ান। কাৰোবাক দৰকাৰ হ'লে ক'ব পাৰিব, পঠাই দিম ঘৰলৈ লাইট লগাবলৈ। এয়া আমাৰ লাইট জ্বলি আছে। বৰ বেছি নহয়, যিমানখিনি দৰকাৰী আৰু। ঘৰটোতো সৰু হয়, সেইকাৰণে অলপে লগাইছোঁ। চ' দিৱালী বুলি মইতো ফটকা নুফুটাওঁ, এনেও মই এনভাইৰমেণ্টেলি বহুত বেছি কনচিয়াছ আৰু মই ভালো নাপাওঁ এইবোৰ। গতিকে লাইটখিনিকে খুব এনজয় কৰোঁ, এনেকৈ বাৰাণ্ডাত বহি থাকোঁ আৰু ভাল লাগে কিবা এটা লাইটবোৰ চাই চাই বহি থাকি, গোটেই পৃথিৱীৰ কথা ভাবি। তো আজিতো ছেকেণ্ড ছেটাৰডে, অফিচ বন্ধ। তাৰমানে কি? তাৰমানে মই আৰু ঘৰত সিটো এইবোৰকে কৰি থাকিম। এয়া এখন ভাজি বনালোঁ, ব্ৰেকফাষ্ট নিজে বনালোঁ আৰু পকৰা বনালোঁ ভাতৰ লগত খাবলৈ। কোনেও মোক নকয়, বাট মই নিজে নিজে কৰোঁ আৰু কেতিয়াবা মন যায় নহয় নিজে কৰিবলৈ, আৰু এনেকৈ অলপ টাইম পাছো হৈ যায়, দিনটো প্ৰডাক্টিভ হৈ যায়। চ' এয়াই যিটো কৰি থাকোঁ। ৰ'দত বহি খাই লওঁ আৰামছে। চ' হলিডে বুলি ঘৰত আছোঁ যদিও অকণো সময় নাই পোৱা। ইটো সিটো কাম কিবাকিবি নিজে উলিয়াই লওঁ আচলতে। এনেইতো চবেই কৰি থাকে বাৰু কাম বন, ঘৰত চবেই কৰি দিয়ে। ষ্টিল আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটোকে নিজে বনাই ল'লোঁ, বা দুপৰীয়া খানা খাওঁতে কিবা এটা দুটা আইটেম নিজে কৰি ল'লোঁ। এনেই অলপ টাইম পাছো হৈ যায়, বিজিও থাকোঁ, ভালো লাগে ৰুমত শুই থকাতকৈ। সেইকাৰণে ইটো সিটো কৰোঁতে বহুত দেৰি হৈ গ'ল। আৰু মূৰ ধুওঁ মানে এতিয়া মোৰ 4টা বাজিলেগে। পিছবেলা এতিয়া মূৰ ধুব নালাগে বুলি কয়, বাট দেন কি হ'ল, অইলিং কৰাৰ পিছততো কেইঘণ্টামান থ'ব লাগিব, তেতিয়াহে চুলিত পুষ্টিটো পাব। আৰু ৰাতি অইলিং নকৰোঁ কাৰণ পূৰা গাটো বেয়া লাগিব পাৰে ন, ঠাণ্ডা দিন ৰাতি হ'লে পূৰা ঠাণ্ডা সোমাই যায় তেল লগাই থ'লে। সেইকাৰণে ৰাতি নাই লগোৱা, ৰাতিপুৱা লগাই মেলি কেইঘণ্টামান ৰ'লোঁ, তাৰপৰা কাপোৰ কানি ধুলোঁ, ইটো সিটো বনালোঁ, সিটো কৰিলোঁ। তাৰপৰা আকৌ ফেচ মাস্ক লগোৱাৰ পিছত অলপ সময় ৰ'ব লগা হ'ল, দুবাৰ ধুলোঁ। সেনেকৈ 4টা বাজি গ'ল। আৰু এতিয়া আহিছোঁ অকণমান ফেচ পেক লগাই লওঁ বুলি ভাবিছোঁ। এইটো ফেচ পেক মই আগতে এটা ভিডিঅ'ত দিয়া আছে আৰু কৈছিলোঁ যে এইটো লগালে মোৰ বাৰ্ণিং হয়। ত' মই বেলেগক ৰিকমেণ্ড নকৰিম এইটো লগাবলৈ। বাট মোৰ মানে এনেকুৱা হয়, ফাৰ্ষ্ট যেতিয়া লগাইছিলোঁ সেইদিনা বহুত বেছি বাৰ্ণিং হৈছিলে, একদম আইচ লগাই তত পোৱা নাই। বাট দেন আকৌ তাৰপিছত 3বাৰমান মই লগাইছোঁ। 3বাৰৰ পিছত মানে বাৰ্ণিং নোহোৱা হৈ গৈছিলে। তাৰপিছত কেইবাবাৰো লগালোঁ আৰু ভাল ৰিজাল্টো পালোঁ। বাট সেইদিনা আকৌ লগালোঁ, আকৌ বাৰ্ণিং হৈছে। নাজানো আৰু এইটো কেনেকুৱা হয়। চ' মই বেলেগকতো ৰিকমেণ্ড নকৰিম, কিন্তু নিজে লগাম। ভাল লাগে এনেই মোৰ লগাই। চ' এই ফেচ পেকটোত আছিলে মুলেঠি পাউডাৰ, কষ্টুৰি হালধি আৰু এল'ভেৰা।
এণ্ড আই থিংক ইয়াত কস্তুৰী হালধিটোৰ কাৰণে বেছিকৈ প্ৰব্লেম হয় মানে পুৰে, মোৰ মতে তেনেকুৱাই লাগে। বাকী মুলঠি পাউডাৰটো ঠিকেই, এইটো মানুহে খাবও পাৰে কফ চফ হ'লে মেলিলে। চ' এতিয়া ফেচ পেকটো লগাই লওঁ। চ' ইউজুৱেলি মোৰ ব্লগত ইমানকৈ ভিউজ নাহে বিকজ মই বেছিকৈ ব্লগ আপলোড নকৰোঁ আৰু ইমান হাই ফাই কোৱালিটি কণ্টেণ্টটো নহয় বাৰু। ষ্টিল মানে ব্লগছ কৰোঁ বিকজ দিনটো প্ৰডাক্টিভ হৈ যায়। ৰাতিপুৱাৰ পৰা কি কৰিছোঁ মেলিছোঁ সেইবোৰ দেখাই থাকোঁতে নিজৰো এটা ধান্দা আহি যায় যে বিচনাত ফোনটো টিপি টিপি পৰি থকাতকৈ ৰুমটোৰ পৰা ওলাই গৈ কিবা এটা কৰি থকাটো ভাল কৰা। আগতে মই এনেকৈ বহুত সময় ৱেষ্ট কৰিছিলোঁ, আজিকালি যিমান প্ৰডাক্টিভ থাকোঁ সিমান প্ৰডাক্টিভ নাছিলোঁ। এতিয়া লাগিলে গাটো বেয়া হৈ থাকিলেও যদি ব্লগ বনোৱা ষ্টাৰ্ট কৰি দিওঁ বহুতখিনি কাম কৰা হৈ যায় আৰু লেজিনেছটো মানে আঁতৰি যায়। নিজৰ লাইফটো কিমান ইম্প্ৰুভ হৈছে, ছাপ'জ মই এমাহ পিছত চাম এইটো ব্লগ, তেতিয়া মই গম পাম যে মই কেনেকৈ আছিলোঁ, কি কৰি আছিলোঁ ইমান দিনে, মই কি বস্তুত ইম্প্ৰুভ কৰিলোঁ। ভিউজ আহক নাহক, ছাবস্ক্ৰাইবাৰ্ছ বাঢ়ক নাবাঢ়ক এইটো ইমান মতলব নাই। আৰু মেমৰিজ কাৰণেও কৰোঁ, বহুতখিনি মেমৰি থাকি যায়, ভাল লাগে পিছত চাই মেলি চবকে। এই প্ৰাণীকেইটাৰ কাৰণে মোক ব্লগত ভইচটো বেকগ্ৰাউণ্ডত দিব লগা হয় বিকজ এনেকৈ ভইচ দিলে মানে সিহঁতি পূৰা টেকটেকাই থাকে হয়নে? হয় হয় হয়। So that's me after getting fresh again. আৰু মই এটা শ্বৰ্ট ভিডিঅ' আপলোড কৰি থৈছোঁ হেয়াৰ মাস্কৰ ওপৰত, ইউ কেন ৱাচ। এয়া আমাৰ ছোৱালী পাই গ'লহি একদম দিৱালী বুলি, পাৰ্টনাৰ ইন ক্ৰাইমৰ লগত দুইটা একেলগে। মাহঁতে চাকি লগাই আছে। আজি একো নকৰোঁ, বহুত ভাগৰ লাগিছে, কাইলৈ ধুনীয়াকৈ ৰেডি হ'ম। চ' দিনটো অলপ কি কাম কৰিলোঁ, এতিয়াতো মই বিচনাতে পৰি থাকিম আৰু গোটেই ৰাতিলৈকে গধূলিৰ পৰা। এতিয়া মই নিজৰ ঘৰতে আলহীৰ নিচিনাকৈ চাহ খাবলৈ মোক যোগাৰ কৰি দিছোঁ। চ' ডেটছ ইট, এই ব্লগটো ইয়াতে শেষ কৰোঁ আৰু চবেই বহি চাহ খাই আছিলে, ভাল লাগে চবকে একেলগে দেখিলে। সেইকাৰণে চবকে টানি টানি এটা এটা ক্লিপ কৰিলোঁ, উঠি যাবলৈ দিয়া নাই, কাকো বহি থাকিবলৈ দিলোঁ। আৰু সেয়াই, থেংক ইউ ফৰ ৱাচিং, ষ্টে টিউন।